কি হ'ল বাবা ইয়াতে বহি আছা অকলে অকলে কি কৰি আছা তুমি হা আচ্ছা তুমি ডাঙৰ হৈ গৈছা সেইকাৰণে অকলে বহিছা অহ চেয়াৰত বহিব পাৰিছে অকলে সেইটোতে কৈ আছে মই ডাঙৰ হৈ গৈছোঁ আৰু কেনেকৈ বহিছে চাওক বাৰে বা মোৰ জানো কলিজা গা ধুই আহি কেনে কাপোৰ পিন্ধাই দিলোঁ আৰু চুলিখিনি কোনে ফইনাই দিব তুমি চুলি ফইনোৱা নেকি মা মই যে কৈছিলোঁ মই চুলি ফইনাই দিম ধুনু ধুনু কলি দিম আমাৰ চুনু বুবটোক আমাৰ চুনু বাবাটোক চুনু বাবা কি চুলি ফইনাইছে অকলে অকলে ইয়াতে আহি কেনে বহিছে বহি কেনে কৈছে মই ডাঙৰ হৈ গৈছোঁ ডাঙৰ হৈয়ে গৈছা তো তুমি বাবা বাবা মই জানো ইয়াতে চাওঁ মোৰ ঘৰৰ ওপৰতে চাদৰ ওপৰতে একদম ধুনীয়া কলমি শাক হৈছে কলমি শাকবোৰ মই তলত আমাৰ বাৰাঘৰবিলাকত আনি কেনে সিহঁতে খাই আছিলে কলমি শাকটো তেতিয়া ডাটাবিলাক আনি কেনে মই ক'লোঁ এনে পেলাই দিয়া চা তো ডাটাবিলাক দিয়া মই অলপ পুতি দিওঁ নি কেনে আমাৰ ওপৰতে খাচাতে পুতি দিওঁ তে আনি কেনে পুতিছিলোঁ ইমান ধুনীয়া হৈছে শাকবিলাক তো অলপমান আনিলোঁ আম্মাক অলপ ভাজি দিওঁ তো নেমু আছিলে নেমু গছৰ পৰা নেমু কেইটামানো আনিলোঁ আৰু ইফালে ইয়াতে আমাৰ ঘৰৰ গছতে হৈছে মমাই তামোল গছ আছিলে তলত মমাই তামোলো কেইটামান পাৰি আনিলোঁ এই টাইমতে ইমান ধুনীয়া লাগে অলপ কোমলীয়া তাকে খাওঁতে টেষ্টি লাগে খেজুৰৰ নিচিনা লাগে কোমল কোমল আৰু এনেকুৱা কৰি কেনে দি দিলে কি হয় একদম পূৰা চাফাও হৈ যায় আৰু খাওঁতেও টেষ্টি লাগে মিঠা মিঠা লাগে অলপ কোনে কোনে বা খাইছে আৰু কোনে কোনে খাই ভাল পায় মোক অলপ কমেণ্ট কৰি জনাব মই কিন্তু বহুত ভাল পাওঁ আৰু মোৰ ঘৰৰ মানুহবিলাকেও চবে ভাল পায় সেইটো আৰু ইয়াতে মই এতিয়া এই কলমি শাকটো কাটি ল'লোঁ পিঁয়াজ এটা কাটিলোঁ তাৰপিছতে নহৰু অলপ তেতলিছোঁ চাৰি পাঁচটামান নহৰু তেতলিছোঁ আৰু ইয়াতে জলকীয়া দি কেনে শুকান জ্বলা দি কেনে অলপ চম্ভাৰ দি দিলোঁ খাওঁতে বহুত টেষ্টি লাগে মইতো বহুত ভাল পাওঁ তো জলকীয়া দিয়াৰ পিছতে মই পিঁয়াজ দিলোঁ নহৰু অলপ পিছতে দিম নহৰুটো দিয়াৰ পিছতে অলপ টাইম পিছতে এইটো অলপ যেতিয়া গল্ডেন টাইপৰ হৈ যায় আৰু ভাজা অলপ সেনেকুৱা তেতিয়াহে মই এইটো দিলোঁ আৰু পাতটো ইমান ভাল লাগে এনেকুৱা কৰি কেনে কোনে কোনে খায় এইটো মোক কমেণ্ট কৰি জনাবচোন আৰু মই নিমখটো অলপ পৰিমাণ মতে দিছোঁ ইয়াতে মোৰ ভাজিটো হৈ গ'ল আৰু ইমান ধুনীয়া হৈছে টেষ্টি হৈছে একদম পূৰা খাওঁতে একদম অকণমান বনাইছোঁ আৰু আম্মাৰ খালি দুপৰীয়াৰ সাজটো হ'ব যাতে আম্মাতো ইমান খাবও নোৱাৰিব তথাপিও আম্মা আৰু মই খাম আৰু বাকী ইমান টেষ্টি লাগিছে আপোনালোকে খাই চাবচোন এইটো মিচু মিচু উঠাচোন উঠা মিচু ৱাও কিমান ডাঙৰ হৈ গ'ল কি অৱস্থা আছিলে খানা পিনা নাখাই কেনে এনেকুৱা অৱস্থা আছিল এতিয়া চাওক কিমান ডাঙৰ হৈ গৈছে মিচু মিচু এইটো কাৰ ঘৰত আহিছা তুমি হা ফুৰিব আহিছা চিনি পাইছা তুমি এই এনেকুৱা লাগিছে খং উঠিছে যেন লাগি আছে হে নাই এনেকুৱাই চকু এনেকুৱা লাগিছে মিচু ভিডিঅ'ত ইমান ডাঙৰ অহা নাইতো না ভিডিঅ'ত ইমান ডাঙৰ নাহে ইমান ডাঙৰ হৈছে বাপৰে বাপ তোমালোকে ভিডিঅ' কৰি দিছিলা ফটো উঠাই দিছিলা যে সেইটোতে মোৰ কিন্তু সেনেকুৱা মই ইমান ডাঙৰ হৈছে বুলি বুজি পোৱা নাই ইমান বহুত লম্বা হ'ব বাহ 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 কি খাবা তুমি এতিয়া কি খাবা তোমাৰ খানা লৈ আহি গৈছে খানা আনিছে নে নাই আনিছা মিচু মিচু ইফালে 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 কাপোৰ পিন্ধি মানুহ এনেকৈ কৰে নেকি হে কাপোৰ পিন্ধি ধুনু ধুনুকৈ খোজকাঢ়িব লাগে চাওঁ তো কি কৰি থৈ দিছে কাপোৰ পিন্ধি কেনে চব সময় কাপোৰ পিন্ধি ৰাখাবা বুজি পাইছা তেতিয়া এনেকুৱা নকৰিব হে কাপোৰ পিন্ধি কেনে এনেকুৱা কৰি আছে লেংটা ঘূৰি আছে একো নহয় হে কাপোৰ পিন্ধিলেহে মানুহৰ লাজ নাথাকে তেতিয়াহে ভাল কাপোৰ পিন্ধি কেনে সি এনেকুৱা কৰি আছে চাওক কেনেকুৱা বহি আছে হে নিপিন্ধাকৈ ঘূৰি থাকে তেতিয়া একো নহয় উঠা মিচু 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 এই চোৱা কি ধুনীয়াকৈ খোজকাঢ়িব পাৰে হে
এই ধুনুকে কুচ কাৰা কি হৈছে তোমাৰ আহা এইটোৱেতো মেকুৰী এইটো তুমি চব সময় পিন্ধাবা দেখা পাইছা কাম নাই মই কি পিন্ধাম কাম নাই মানে পিন্ধিলে সি খোজ কাঢ়িবই নোৱাৰে ধুনু পিন্ধিছে ধুনু বাহ সিটো ডগি নহয় সেইকাৰণেতো ডগিত ৰছী লগাইছা ইফালে সিফালে তাক কাপোৰ পিন্ধাই দিছা তাৰ আৰু পচন্দই নহয় এইটো মালিক হয় মালিক আৰু এইটো কি হয় পাৰ্চিয়ান কেট মালিকৰ কি ফূৰ্তি একদম কি অৱস্থাত মেকুৰী আনি কেনে কি ডাঙৰ বনাইছে তুমি বহুত নেকি পাবা জানা বহুত চব পাবা আল্লাহ বহুত নেকি দিব ইমান অৱস্থা নাই তাৰ মাংস পৰ্যন্ত খহি পৰিব ওলাইছিলে এনেকুৱা অৱস্থা সেইটোকে খানা পিনা খুৱাই ঔষধ পাতি কৰি 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 ইমান ডাঙৰ বনাইছে বহুত নেকি দিব আৰু এইটোৱে না ইমান দোৱা কৰিব তোমাৰ কাৰণে মেকুৰী এনেও দোৱা কৰে বহুত আজি নাফিছাৰ কোনোবা আলহী আহি আছে সেইকাৰণে ধুনু বনাই দি আছোঁ নাফিছাক হয় না এতিয়া গা ধুৱাই আনিছোঁ গা ধুৱাই আনি কেনে এতিয়া ধুনুকে সজাই দি আছোঁ এতিয়া কোন আহিব আম্মুৱে নাজানে কাৰণ প্ৰত্যেকবাৰ আম্মুক ছাৰপ্ৰাইজ দিব লগা হয় নহ'লে আমাৰ জিনা হাৰাম কৰি দিয়ে আম্মুৱে যদি শুনা পাই যায় তো আপোনালোকে গম পাইছেই চাগে কি ছাৰপ্ৰাইজ আছে তো অলপ দেৰি পিছত আপোনালোকে গম পাবই আহিছে কোনে আৰু আমাৰ চুনা গা ধুই আহি কেনে কি গান গাই আছে এইটো আপোনালোকক একবাৰ শুনাব এতিয়া গান গাই কেনে শুনাবচোন কি গান গাই আছে আম্মু কোৱাচোন অঁ ধুনু হৈছে ৱাও অঁ কোৱা একদম পাগল সেইকাৰণে আমি ছাৰপ্ৰাইজটো দিওঁৱেই আৰু প্ৰত্যেকবাৰ নহ'লে আমাৰ জিনা হাৰাম কৰি দিব আমাক ৰাস্তাত খাৰা কৰাই থ'ব যে আহি আছে বুলি গম পালে ৰাস্তাত খৰা কৰাই থ'ব ক'ব বোলে যে আহি আছে আৰু যদি অলপ দেৰি হ'ল তাৰমানে তাৰ পৰা আহোঁতেই যদি আমি খবৰ দি দিলোঁ বোলে যে আহি আছে তো ৰাস্তাতে খাৰা কৰাই থ'ব আৰু দেৰি হৈ আছে মানে কান্দা ঘাটি আৰম্ভ হ'ব ক'ত আহি আছে এতিয়ালৈকে কিয় অহা নাই তো আমি ছাৰপ্ৰাইজে দি আছোঁ তো গমেই নাপায় তাই কি আহি আছে তোমাৰ পাপা ক'ত মা পাপা ক'ত আছে আচ্ছা পাপা ক'ত আছে অফিচত আছে না অঁ কেতিয়া আহিব তোমাৰ পাপা 4টা বজাত আহিব চব বস্তুৱে 4টা ক'ব তাই 4 তাৰিখ 4 বজাত 4 দিন এইবিলাকে কৈ থাকে পাগলি হয় এইটো আজি গমেই নাপায় কোন আহি আছে কোন আলহী আহি আছে আম্মু আৰহান বেজন আৰু আহিয়ান বেজন আহি আছে হয় নেকি আৰহান বেজন আৰু আহিয়ান বেজন কালি আহি গৈছে আজি আকৌ আহিব নেকি বাহ ভেৰি গুড হ'ব তেতিয়াহ'লে তোমাৰ কাৰণে ছাৰপ্ৰাইজ আছে অলপ পিছত তুমি দেখা পাবাই হয় না হ'ব তেতিয়াহ'লে তুমি ৰেডি থাকা ছাৰপ্ৰাইজৰ কাৰণে ৰেডি থাকা তুমি হ'ব আলহী মানে নাফিছাৰ পাপাই আছিলে কিন্তু এনেকুৱা হৈ গ'ল ছাৰপ্ৰাইজ দিব যাই কেনে নাফিছাকে ছাৰপ্ৰাইজ দিব যাই কেনে এনেকুৱা হৈ গ'ল পাপায়ে নিজে ঘৰতে আহি কেনে সোমাই গ'লে নাফিছাৰ পাপা কি হ'ল আমি বাথৰুমতে আছিলোঁ মই বাথৰুমতে আছিলোঁ নাফিছা আকৌ গা পা ধুই কেনে বাহিৰত থৈ গৈছোঁ তে ফোন কৰিছিলে মোক ক'লে যে বাহিৰত ওলাব লাগে বুলি কিন্তু মইতো বাহিৰত ওলাবই পৰা নাই মই বাথৰুমতে আছিলোঁ নাফিছাই ৰিচিভ কৰিছে তাৰপিছতে পাপা আহি কেনে সোমাই গ'লে ঘৰত তেতিয়া তাই এনেকুৱা আচৰিত সেই টাইমতে মই ভিডিঅ'ই বনাব নোৱাৰিলোঁ আৰু এনেকুৱা আচৰিত হৈ গ'ল বোলে আৰে পাপা ক'ৰ পৰা আহি গ'লে আৰু সেইটোৱে এনেকুৱা কৰি আচৰিত হৈ কেনে একদম ধুনীয়া ফূৰ্তি চূৰ্তি কৰি কেনে তেতিয়া মই ভিডিঅ' বনাবই নোৱাৰিলোঁ আৰু বাকী পিছদিনাখনে আমি আৰু আকৌ ওলাই গ'লোঁ বোলে যে মোৰ হাজবেণ্ড অহাৰ পিছদিনাখন প্ৰত্যেকবাৰ সেনেকুৱাই আমি বাহিৰতে ওলাই যাওঁ আৰু বজাৰ চজাৰ কৰিব আছে কিবা কিবি কিনিব আছে সেইকাৰণে এতিয়া কিবা অলপ কাপোৰ কিনিব গ'লোঁ যাই আছোঁ আৰু তাৰপিছতে আহোঁতে আকৌ আৰু এটা আমাৰ গ্ৰচাৰী কিনিব লাগে তাতে সোমাম
কিনি কেনে তাৰপিছতে ঘৰত যাম আৰু বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে যদি বহুত ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বহুত দিনৰ পিছত মই এটা ভিডিঅ' বনাই কিনে দিলোঁ এতিয়াৰ পৰা মই সদায় ভিডিঅ' বনাই কিনে দিম আপোনালোকেতো ভিডিঅ' লাইকো নকৰে শ্বেয়াৰো নকৰে ছাবস্ক্ৰাইবো নকৰে সেইকাৰণে মোৰ ভিডিঅ' বনাবই ইচ্ছা নাযায় আজিকালি আৰু কিন্তু এটা কথা হয় মোৰ চেনেলটোতো কি হৈ গ'ল মনেটাইজ হৈ গ'ল এনেকুৱা লাগি আছে বোলে যে চৰকাৰী জব পায়েই গ'লোঁ মই কিন্তু চেলাৰী নাপাওঁ মই সেনেকুৱা অৱস্থা আৰু মোৰ মাজত চলি আছে তো ক'লোঁ বোলে জব যদি পাইছে অলপ কাম কৰোঁ কাম কৰিলেহে চেলাৰী দিব নহ'লে আৰু ক'ত চেলাৰী দিব সেইটোৰ কাৰণে বোলেও অলপ ভিডিঅ' চিডিঅ' বনাওঁ আৰু সেইটোতে আৰম্ভ দিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰি থাকক বেছি আৰু নকওঁ ক'লেতো ক'বই বক বক কৰে তাই ইয়াতে আহি গ'লোঁ আমি শ্বপিং মলত অহাৰ লগে লগে ইয়াতেতো বহুত মিউজিক চলি আছে সেইকাৰণে মই ইয়াতে মিউট কৰি ল'লোঁ মিউট কৰি কিনে বাকী মই কিছুমান কথা ক'বলগীয়া আছিলে আপোনালোকৰ লগত সেইটোৱে শ্বেয়াৰ কৰিব বিচাৰিছোঁ বোলে যে ইউটিউবত যদি কোনোবাই ইউটিউবত ভিডিঅ' বনাব বিচাৰি আছে বোলে যে ইউটিউব চেনেল খুলিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকক এটা কথাই মই কওঁ যদি আপুনি ফাৰ্ষ্টৰ পৰাই ভাবি লয় বোলে যে কোনটো কণ্টেণ্টৰ ওপৰতে আপুনি ভিডিঅ' বনাব সেইটোৰ ওপৰতে আপুনি ভিডিঅ' বনাব কাৰণ যদি আপুনি কয় বোলে যে কমেডি ভিডিঅ' বনাব তো কমেডিয়ে ভিডিঅ' বনাব আৰু এনেকুৱা ধুনীয়া কমেডি বনাব যাতে মানুহে চায় আৰু শ্বেয়াৰ কৰে ছাবস্ক্ৰাইব কৰে আপোনাৰ চেনেলটো আগবাঢ়ি যাব তেতিয়াহে আৰু যদি মোৰ নিচিনা হয় ভাই আপুনি যদি মোৰ নিচিনা হয় মোৰতো 10 বছৰ হৈ গৈছে আজিলৈকে মনেটাইজটো হৈছে টানা টুনি কৰি কেনে মনেটাইজ হৈছে কিন্তু কি হৈছে 1 টকাও এতিয়ালৈকে পোৱা নাই টকা সোমাইছে মাত্ৰ $1 কিমান মই একদম পুৰা আৰু একদিন স্ক্ৰীনশ্বট মাৰি কেনে দেখাই দিম মই পুৰা প্ৰুফ দি কেনে কথা ক'ম আৰু বোলে সেনেকুৱা যে যদি আপুনি ভাবিছে বোলে যে আপুনি টকা ইউটিউবৰ পৰা টকা পাব তেতিয়াহ'লে আপুনি হয় মোৰ নিচিনা যদি মিডিল ক্লাছ ফেমিলি হয় মিডিল ক্লাছ মানুহ হয় মোৰ নিচিনা তেতিয়াহ'লে আপুনি টকা নাপায় আপুনি নোৱাৰে কাৰণ আপুনি হয় বহুত গৰীবী দেখাব লাগিব নহ'লে আপুনি বহুত ধনী যদি হয় তেতিয়াহ'লে আপুনি পাবই টকা কাৰণ আপুনি ধনী অলৰেডি আপোনাৰ কি আছে আৰু বহুতে আপোনাক ভাল পাবই ধনী মানুহ হয়ে গম পায়ে ভাল পায়ে চবে দিবই ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আপোনাৰ বস্তু কিনা আপোনাৰ বহুত ধুনীয়া বস্তু দেখাব সেইবিলাক চাই থাকিব আৰু কিন্তু যদি মোৰ নিচিনা মিডিল ক্লাছ হয় তেতিয়াহ'লে আপুনি না আপোনাৰ গৰীবী দেখাব পাৰিব না আপোনাৰ ধনীগিৰি দেখাব পাৰিব তো আপুনি আদাতে মৰিব সেইটোৱে কৈ আছোঁ যদি আপোনাৰ ভিডিঅ' কৰিব মন আছে তেতিয়াহ'লে আপুনি ফাৰ্ষ্টৰ পৰা ভাবি ল'ব কিহৰ ওপৰতে ভিডিঅ' বনাব আৰু সেইটোত ধুনীয়াকৈ ভিডিঅ' বনাব মোৰ নিচিনা আধা আধুৰা এৰিও নিদিব ধুনীয়াকৈ ভিডিঅ' বনাব মই 10 বছৰ হৈ গৈছে আজিলৈকে মই বহুত বছৰ পিছতে মনেটাইজ যোৱা বছৰৰে মোৰ ডিচেম্বৰতে মনেটাইজ হৈছে মোৰ মনেটাইজেশ্যন এপ্লাই বাটনটো আহিছে আৰু মই এপ্লাই কৰিছিলোঁ মনেটাইজ হৈছে কিন্তু আজিলৈকে টকা পোৱা নাই তো আপোনালোকক কৈ আছোঁ যদি আপোনালোকে ভিডিঅ' বনাব খুজিছে ইউটিউবত চেনেল খুলিব বিচাৰিছে তো ফাৰ্ষ্টৰ পৰাই ভাবি ল'ব কিহৰ ওপৰতে বনাব আৰু কি কৰিলে কি বনালে আপোনালোকৰ ভাল হ'ব আৰু একদিনো এৰি নিদিব সদায় ভিডিঅ' দিব সেইটোৱে ক'ব বিচাৰিছোঁ মোৰ নিচিনা এনেকুৱা নকৰিব একদম পূৰা আধাতে এৰি দিব একদিন দিব 10 দিন নিদিব একদিন দিব 2-3 মাহ নিদিব সেনেকুৱা কৰিলে আপোনাৰ কোনো দিন উন্নতি নহ'বই ভিডিঅ'তে উন্নতি নহ'বই আৰু যদি আপুনি ব্লগিং চেনেলো খোলে তেতিয়াহ'লে আপুনি ধুনীয়াকৈ ভিডিঅ'টো দিবই সদায় ভিডিঅ' দিব কিবা না কিবা দিবই তেতিয়াহে আপোনাৰ চাব তো মই সেইবিলাক কথা ক'বৰ কাৰণে আপোনালোকক ক'বলৈ যে বহুত আগৰ পৰাই কৈ আছোঁ মই কিছুমান কথা ক'ব আছে আপোনালোকৰ লগত তো সেইটোৱে কথা যে মোৰ নিচিনা মিডিল ক্লাছ ফেমিলি হয় যদি তেতিয়াহ'লে আপোনালোকে না গৰীবী দেখা পাইছে মানুহে চাই হয় গৰীব মানুহ একদম গৰীব সেই গৰীবী যদি দেখা পায় বহুতে মৰমতে ছাবস্ক্ৰাইব কৰে শ্বেয়াৰ কৰে মৰমতে সেইটো মৰম আহি যায় মৰমতে কৰে কিন্তু আৰু ধনী মানুহবিলাকক কি কৰিব যে তাৰ বহুত ধুনীয়া বস্তু চাই কেনেও ভাল লাগি যায় ভাল লাগে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ বস্তুবোৰ চাই থাকিব ভিডিঅ' চালে বহুত বস্তুৰ আইডিয়া হৈ যায় দেখা পায় বহুত বস্তু এনজয় কৰিব পাৰে বেলেগৰ ভিডিঅ'ৰ থ্ৰুদিও এনজয় কৰিব পাৰে আৰু যে বহুত দূৰত কৰি যাই আছে ক'ৰবাত যাই আছে ফুৰিব যাই আছে তেওঁলোকৰ ভিডিঅ' চালে অলপ বহুত বস্তু জনাও যায় গম পোৱা যায় আৰু এনজয় কৰে
তো মই সেইটোৱে কওঁ বোলে যদি আপোনালোকে কিবা যদি ভিডিঅ' বনাব বিচাৰিছে তেতিয়াহ'লে বহুত ধনী মানুহৰো বহুত জলদি আগবাঢ়ি যায় আৰু বহুত গৰীব মানুহৰে গৰীবীটো দেখা পালে একদম চবেই ছাবস্ক্ৰাইব কৰে, সেইটো হয়ে। গৰীব মানুহৰ বহুত দুখ যেতিয়া দেখা পায়। বা আৰু এটা কথা আছে, একদম পূৰা সঁচা কথাই কওঁ যে হাজবেণ্ডে টৰ্চাৰ কৰি আছে, হাজবেণ্ডে বেয়া পাই আছে, হাজবেণ্ডে গালি দি আছে, হাজবেণ্ডে এইটো কৰিছে সেইটো কৰিছে, হাজবেণ্ডে মৰম নকৰে, এইবিলাক বস্তু দেখালে না মানুহ এনেকুৱা বাপৰে মৰম কৰা শিকে। সেই বেলেগৰ মৰমতে সেই মানুহজনী বাচে আৰু মানুহ যিয়ে হওক আৰু যদি ইউটিউবাৰ একজন যদি তাৰ হাজবেণ্ডৰ দুখ দেখায়, আল্লাহ চবেই ইমান ফূৰ্তি পাই কেনে তাক মৰম কৰে আৰু। কিন্তু আমি সেইটোও দেখাব নোৱাৰোঁ। ভাই আমাৰ হাজবেণ্ড মৰম কৰে, এতিয়া কি কৰিম আমি ক'বই নোৱাৰোঁ বোলে যে আমাৰ হাজবেণ্ড বেয়া পায়, গালি দিয়ে, মাৰে, ধৰে, এইটো ক'বই নোৱাৰোঁ। মৰমেই কৰে, এতিয়াৰ পৰা কিবা এটা কৰিব লাগিব, হাজবেণ্ডক ক'ব লাগিব মাৰধৰ কৰক, তেতিয়াহে আমাৰ ইউটিউব চেনেলটো হ'ব পাৰে বোলে যে আগবাঢ়ি যাব, সেইটোৱে ক'ব লাগিব। আৰু তাৰে মাজত ইয়াতে চাওঁ, ছোৱালী কি কৰিলে, আইচক্ৰীম খাব বুলি ক'লে, মই মানা কৰিলোঁ বোলে যে আইচক্ৰীম দিলে এইটো এনেকুৱা লেতেৰা কৰিব নালাগে, এইটো কিনাৰ টাইমতে বাপেকক মানা কৰিলোঁ বোলে যে আইচক্ৰীম নিদিব, এইটো আইচক্ৰীম দিলে কি কৰিব, এইটোৱে লেতেৰা কৰিব। নাই, বাপেকৰ কথা হ'ল বোলে যে মোৰ ছোৱালী খাব খুজিছে দিম, আৰু লৈ যোৱাৰ পিছত যি কৰে কৰিব দিয়া। এতিয়া লেতেৰা কৰিছে, মই কৈছোঁ আপুনিয়ে ধোওক, মইতো নদওঁ ভাই, মইতো কোৱা নাই বোলে যে দেওঁ বুলি। তো এইটোতে মোৰ ডাঙৰজনী হাঁহি আছে, মই কৈছোঁ বোলে যে আপুনি নিজেই ধোওক, মই ধুই নিদিওঁ। সেই চাওক আপোনালোকে তামচাটো চাওক, তামচা চাওক, পূৰা আইচক্ৰীমৰ ডাবা। এইবিলাক কফি আইচক্ৰীম খাব নেকি? নাখায় তাই, চকলেট আইচক্ৰীমটো এইটো নাখায়ে, মই জানো, কিনা টাইমতো মানা কৰিছোঁ, নাখায় তাই। নাই বোলে যে মোৰ ছোৱালী কৈছে না দিব খুজিছে, খাব খুজিছে দি দিওঁ, একো নহয় এনেকুৱা ক'লে। এতিয়া সেইটোৱে চাওক আপোনালোকে। তো আপোনালোকে বেয়া নাপাব, মই কিছুমান কথা কৈছোঁ বোলে যে বহুতে আকৌ ভাবিব বোলে বৰ লেভেল দেখাই আছে একদম পূৰা, আৰু বোলে যে ধনীও আৰু গৰীবো এইবিলাক। মই এইবিলাকৰ লেভেল দেখুওৱা নাই, মই আপোনালোকক কথাটো ক'লোঁহে বোলে যে মই এটা মিডিল ক্লাছ, একদম গৰীবো নহয়, এইটো ইনশাআল্লাহ আল্লাহ যিখিনি দিছে হাজাৰ হাজাৰ শুক্ৰিয়া, লাখ লাখ শুক্ৰিয়া